So বন্ধুসকল স্বাগতম জনাইছো এটা ফ্ৰেছ ব্লগত আজিৰ ব্লগটোত মই আছো লক্ষ্ণৌ চিৰিয়াঘৰ চাবলৈ এটো হৈছে চিৰিয়াঘৰ টিকেট কাউন্টাৰ সো বন্ধুসকল আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু এটো চক টিকেট কাউন্টাৰত গৈ আমি জাস্ট টিকেট লবলৈ লৈছো তো ইয়াত 160 रुपीसত দুটা টিকেট লৈছো আমি দুজন আছো যেহেতু ইয়াত সো টিকেট লোৱাৰ পিছত এটো হৈছে লক্ষ্ণৌৰ যেটো চিৰিয়াঘৰ আছে বা জু হয় তাৰ মেইন এন্ট্ৰি গেটটো এনেকুৱা ধৰণৰ আৰু তাৰ চাৰিফালৰ দৃশ্যটো এনেকুৱা সো বন্ধুসকল এটো হৈছে লক্ষ্ণৌ জুৰ এন্ট্ৰি মানে আমি এটা এন্ট্ৰি কৰিছো জাস্ট এন্ট্ৰি কৰোতে এনেকুৱা সিন আপোনালোকে দেখিব পাইছে এছে লক্ষ্ণৌ জুৰ জাস্ট এন্ট্ৰি কৰিছে এন্ট্ৰিটো ইমান ধুনিয়া এনেকৈ বনাই থোৱা আছে এটা ভিতৰলৈ গৈ কমপ্লিট দেখুৱাম আপোনালোকক কি বস্তু আছে কি জীৱ-জন্তু আছে সব পাব আপোনালোকে চাবলৈ সো বন্ধুসকল এন্ট্ৰি কৰোতে ইয়াত ব্ল্যাক বাগ আপোনালোকে চাইছে এটো হৰিণৰ প্ৰজাতিৰ হয় ব্ল্যাক বাগ আপোনালোকে চাইছে মই জুম কৰি দেখুৱাইছো এটো কম্পাৰ্টমেন্টত এগিৰা আছে সো এতিয়া ভিতৰত গৈ আৰু কি আছে সব দেখুৱাম আপোনালোকক সো বন্ধুসকল এটো হৈছে অজগৰ হাব সক আপোনালোকে বিশেষকৈ ভিডিওটোত কবলৈ একো নাই মিউজিকৰ যোগেদি আপোনালোকে ভিডিওটো কমপ্লিট এনজয় কৰিব সো বলক ভিডিওটো আগলৈ চাই থাকক নমস্কাৰ সো এফলে আপোনালোকে চাইছে ভাটো চৰাই ইয়াত বেছি নাই হৈছে এনক দানা দিয়া হৈছে সো বন্ধুসকল এটো কম্পাৰ্টমেন্টত আছে হোৱাইট কালাৰৰ পাৰ চৰাই আপোনালোকে চাইছে তো এইটো হৈছে হক ডিয়াৰ একচুয়ালি গোটেইখিনি প্ৰজাতিৰ যিখিনি জীৱ-জন্তু আছে সবতে বোৰ্ড লগোৱা আছে তেনেকুৱা আৰু তাত জীৱ-জন্তুখিনিৰ ডিটেইলছ লিখা আছে আপোনালোকে ভিডিওটো পজ কৰি পঢ়িব পাৰে যদি পঢ়াব ইচ্ছা আছে সো বন্ধুসকল এটো হৈছে চিম্পাঞ্জি যদি হে চিম্পাঞ্জিৰ বিষয়ে আপোনালোকৰ ডিটেইলছ চাবলগীয়া আছে ভিডিওটো পজ কৰি পিনে পঢ়িব পাৰে আপোনালোকে সো চক বন্ধুসকল এটো হৈছে স্পটেড ডিয়াৰ মানে এই হৰিণাটোৰ গাত স্পট আছে হোৱাইট ভালকৈ যদি লক্ষ্য কৰে চাই আপোনালোকে এটো চক তাৰ বডিত হোৱাইট কালাৰৰ স্পট আছে
সো বন্ধুসকল এইজনী কি চৰাই মই গম নাপাওঁ কিন্তু ঠোঁটটো চাওক আপোনালোকে অলমষ্ট 1 ফিট মান দীঘল হ'ব মাই গড এফালে এজনী বহি আছে মই জুম কৰি দেখুৱাওঁ অলপ সো বন্ধুসকল এইটো হৈছে ভালু শুই আছে সো আপোনালোকক ফ্ৰণ্ট সাইডৰ পৰা দেখুৱাব পৰা নাই শুই থকাৰ কাৰণে এইটো কিন্তু ভালু হয় সো বন্ধুসকল এইটো যেটো কম্পাৰ্টমেন্ট আছে এই কম্পাৰ্টমেন্টত মাছ জাতীয় জি মানে জীৱ আছে পানীত থকা জি জীৱ আছে মানে মাছৰ গুটেখিনি প্ৰজাতি ইয়াত পাই যাব একুৰিয়ামৰ নিচিনা ইয়াত হজাই থোৱা আছে ভিতৰত গৈ আপোনালোক কমপ্লিট দেখাম একদম ভালকে চাব আৰু পঢ়িবও পাৰিব